এই মুহূৰ্তত কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছো গুৰুত্বপূৰ্ণ খবৰ কিমান বেসিক পেড কৰ্মচাৰীসকলে ইউপিএছত কিমান পেনশন লাভ কৰিব ইউপিএছ ক্যালকুলেশন সম্পৰ্কত গুৰুত্বপূৰ্ণ আপডেট আহিছে আপোনাৰ বেসিক স্যালাৰি কিমান হয় আৰু আপোনাৰ বেসিক স্যালাৰি অনুসৰি কিমান টকাৰ পেনশন লাভ কৰিব সবিশেষ খবৰৰ বাবে ভিডিওটো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব ইউপিএছ পেনশন প্ল্যান ঘোষণাৰ পিছৰে পৰা সৰকাৰী কৰ্মচাৰীৰ মাজত যথেষ্ট জল্পনা কল্পনাৰ সৃষ্টি হৈছে এতিয়া সকলোৰে মনত এটা প্ৰশ্ন হৈছে অৱসৰৰ পিছত ইউপিএছৰ পৰিকল্পনা অনুসৰি কিমান পেনশন লাভ কৰিব বহুতে জানিব বিচাৰে যে অৱসৰ লোৱাসকলে কিমান পেনশন পাব যদি আপোনাৰ বেসিক পে 60000 70000 বা 80000 টকা হয় তেন্তে সেই হিচাপ অনুসৰি কিমান পেনশন লাভ কৰিব কেন্দ্ৰীয় চৰকাৰে 2024 চনৰ 24 আগষ্টত একত্ৰিত পেনশন আঁচনি ইউপিএছ ঘোষণা কৰিছিল যিখন 2025 চনৰ 1 এপ্ৰিলৰ পৰা কাৰ্যকৰী হ'ব এই আঁচনিৰ জৰিয়তে চৰকাৰী কৰ্মচাৰীক বৰঙনিৰ ওপৰত পেনশনৰ সুবিধা প্ৰদান কৰা হ'ব আপুনি নিশ্চিত পেনশন পাব তদুপৰি কৰ্মচাৰীজনৰ মৃত্যুৰ পিছত পৰিয়ালৰ সদস্যসকলক পেনশনৰ সুবিধা প্ৰদান কৰা হ'ব যিসকলে 10 বছৰ অধিক আৰু 25 বছৰ কম সময় সেৱা আগবঢ়াইছে তেওঁলোকক ন্যূনতম 10000 টকাৰ পেনশন দিয়া হ'ব ইপিনে 25 বছৰ কাম কৰিলে কিমান পেনশন লাভ কৰিব নিম্নতম 25 বছৰ চাকৰি সম্পূৰ্ণ কৰা লোকসকলৰ বাবে আঁচনিখনে অৱসৰৰ আগৰ যোৱা 12 মাহৰ এভাৰেজ বেসিক স্যালাৰিৰ 50% চৰকাৰী কৰ্মচাৰীৰ বাবে পেনশন হিচাপে নিশ্চিত কৰিব ই নিম্নতম 10 বছৰ সেৱালৈকে কম সেৱাৰ ম্যাদৰ বাবে সমানুপাতিক হ'ব একেদৰে এই আঁচনিৰ অধীনত পেনশনাৰৰ পৰিয়ালে তেওঁলোকৰ মৃত্যুৰ সময়ত লাভ কৰা পেনশনৰ 60% লাভ কৰিব এই আঁচনিখনত কৰ্মচাৰীয়ে বেসিক পেৰ 10% যোগ দিয়ে অৱদান দিব লাগিব চৰকাৰৰ অৱদান 18.4% এই হিচাপ অনুসৰি পেনশনৰ হিচাপ কৰা হ'ব যদি আপোনাৰ বেসিক পে 60000 টকা হয় তেন্তে কিমান টকাৰ পেনশন লাভ কৰিব এই ক্ষেত্ৰত যদি 12 মাহৰ গড় বেসিক পে 60000 টকা হয় তেন্তে ইউপিএছ আঁচনি অনুসৰি কৰ্মচাৰীসকলে 30000 টকা পেনশন লাভ কৰিব পৰিয়াল পেনশনৰ ক্ষেত্ৰত এই ধনৰাশি হ'ব 18000 টকা 60000 বেসিক পে 60000 টকাৰ 50% অৰ্থাৎ 30000 টকা যোগ ডিআৰ আৰু 30000 টকাৰ পাৰিবাৰিক পেনশন 30000 টকাৰ 60% অৰ্থাৎ 18000 টকা লগত ডিআৰ লাভ কৰিব একেদৰে যদি আপোনাৰ বেসিক পে 70000 টকা হয় তেন্তে পেনশন 35000 টকা যোগ ডিআৰ আৰু 35000 টকাৰ পৰিয়াল পেনশন 21000 টকা লগত ডিআৰ প্ৰদান কৰা হ'ব তেনেদৰে যদি আপোনাৰ বেসিক পে 80000 টকা হয় তেন্তে পেনশন হ'ব 40000 টকা লগত ডিআৰ আৰু 40000 পৰিয়াল পেনশন 24000 টকা লগতে ডিআৰ লাভ কৰিব আৰু এই আছিল আজিৰ ভিডিওটোত কৰ্মচাৰীসকলৰ এনে ধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব ভিডিওটো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ